মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো মডেল কুৱেশ্যন পেপাৰ 2024 এডিআৰই 2.0 সাধাৰণ জ্ঞানৰ কিছুমান কুৱেশ্যন এনসাৰ দিম। 30টা কুৱেশ্যন এনসাৰ দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চোৱা আৰু ভিডিঅটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো লাইক কৰি দিব। এতিয়া আপোনালোকে কুৱেশ্যন এনসাৰখিনি চাই যোৱা। প্ৰথম কুৱেশ্যনটো চোৱা, অসমৰ কোনখন জিলাত গৰম পানীৰ উৎস আছে? শুদ্ধ এনসাৰটো হ'ব গোলাঘাট জিলাত। ইয়াত চাৰিটাকৈ অপচন দিয়া থাকিব। মই শুদ্ধ এনসাৰটো ইয়াত লিখি লৈছো, আপোনালোকে এনসাৰখিনি চাই যোৱা। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো লোকসভাত অসমৰ সদস্যৰ সংখ্যা কিমান? শুদ্ধ এনসাৰটো হ'ব 14 জন। পিছৰটো চোৱা, কুৱেশ্যন 3, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? এনসাৰ হ'ব চন্দ্ৰকান্ত সিংহ। কুৱেশ্যন 4, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? উত্তৰ হ'ব 1961 চনত। কুৱেশ্যন 5, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? এনসাৰটো হ'ব 1921 চনত। কুৱেশ্যন 6, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনসাৰটো হ'ব বসন্ত দাস। কুৱেশ্যন 7, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? এনসাৰ হ'ব বীৰপাল। কুৱেশ্যন 8, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এনসাৰ হ'ব সৈয়দা আনোৱাৰা টাইমুৰ। কুৱেশ্যন 9, অসমৰ উচ্চ ন্যায়ালয়ত ক'ত অৱস্থিত? এনসাৰ হ'ব গুৱাহাটীত। কুৱেশ্যন 10, কোন চনত শৰাইঘাটৰ যুদ্ধ সংগঠিত হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, 1671 চনত। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 11, অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত হৈছিল? এনসাৰটো হ'ব 1548 খ্ৰীষ্টাব্দত। কুৱেশ্যন 12, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকজনৰ নাম কি আছিল বা প্ৰতিষ্ঠাপকৰ নাম কি আছিল? এনসাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন 13, চীনা পৰিব্ৰাজক হিউৱেন চাঙে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল? এনসাৰ হ'ব হৰ্ষবৰ্ধনৰ। কুৱেশ্যন 14, অসমৰ প্ৰাচীন নাম কি? অসমৰ প্ৰাচীন নাম হ'ব কামৰূপ। কুৱেশ্যন 15, মেঘদূতৰ ৰচক কোন? এনসাৰ হ'ব কালিদাস। কুৱেশ্যন 16, অজন্তা গুহাত থকা চিত্ৰবোৰে প্ৰদৰ্শন কৰিছিল বৌদ্ধ ধৰ্মৰ। পিছৰটো চোৱা, কুৱেশ্যন 17, কলহনৰ বিখ্যাত গ্ৰন্থখন হ'ল? এনসাৰ হ'ব ৰাজত ৰগিনী। কুৱেশ্যন 18, জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰা সময়? দ্বাদশ শতিকা। কুৱেশ্যন 19, গুৰু নানকে ৰাবাৰ ব্যৱহাৰ কৰিছিল সেইটোক কোৱা হয়? এনসাৰ হ'ব বাদ্যযন্ত্ৰ। কুৱেশ্যন 20, পতঞ্জলিত জড়িত আছে? শুদ্ধ এনসাৰটো হ'ব ব্যাকৰণ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 21, হৰদত্ত দৰ্শনৰ জন্মদাতা কোন আছিল? শুদ্ধ এনসাৰটো হ'ব শংকৰাচাৰ্য। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 22, আদিগন্তত কাৰ শিকনি আছিল? শুদ্ধ এনসাৰটো হ'ব গুৰু নানকৰ। পিছৰ কুৱেশ্যন 23, গুপ্ত বংশৰ কোনজন ৰজা তেওঁ কৰা জয়লাভ আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল? উত্তৰটো হ'ব সমুদ্ৰগুপ্ত। কুৱেশ্যন 24, ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ বুলি জনা যায়? শুদ্ধ এনসাৰটো হ'ব গুপ্ত যুগ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 25, গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? শুদ্ধ এনসাৰটো হ'ব আৰ্যভট্ট। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 26, মীৰাবাইয়ে তেওঁৰ ভজনবোৰ কি ভাষাত লিখিছিল?
শুদ্ধ আনসাৰটো হ'ব ৰাজস্থানী ভাষাত। কুৱেশ্যন 27 শ্ৰীমন্ত শংকৰদেৱে চিত্ৰপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল। শুদ্ধ আনসাৰটো হ'ব বৈকুণ্ঠ। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 28 ৰামচৰিত মানসখন কোনে লিখিছিল? উত্তৰটো হ'ব তুলসী দাস। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 29 সিন্ধু উপত্যকাৰ কালত এটা বৃহৎ স্নানাগাৰো সজা হৈছিল। শুদ্ধ আনসাৰটো হ'ব মহেঞ্জো দাৰো। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 30 অশোকৰ যুগৰ বিখ্যাত সাৰনাথ স্তম্ভত আছে। শুদ্ধ আনসাৰটো হ'ব 4টা সুসজ্জিত সিং। এইখিনি আছিল আজিৰ ভিডিঅ'টোত দিবলগীয়া এছামিজ সাধাৰণ জ্ঞানৰ কিছুমান জিকে কুৱেশ্যন এনসাৰ। আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব।